Hello friends, myself Dipankar. I am teaching physics of class 11 and 12 in Assamese. If you want me to teach in English, then you can comment me. I am trying to teach in a very smart way so that you can learn physics very easily. The name of my YouTube channel is Clear Concept Dipankar. Do subscribe and learn physics in a smart way with a better conceptual clarity. Hello friends, মোৰ নাম Dipankar. মই ক্লাছ 11 আৰু 12 পদাৰ্থ বিজ্ঞান অনলাইন টিচিং কৰি আছো। বৰ্তমান অসমত বুজাই আছো। যদি তোমালোকে ক্লাছবোৰ ইংলিছত বিচাৰা তেতিয়া মোক কমেন্ট কৰি জনাবা। ক্লাছবোৰত বহুতো সহজ সৰল ভাৱে আৰু উদাহৰণৰ সহায়ত বুজাব চেষ্টা কৰিছো। যাতে তোমালোকে ফিজিক্সৰ প্ৰতিটো টপিকৰ A to Z কনসেপ্ট আয়ত্ত কৰি ল'ব পাৰা। মোৰ YouTube চেনেলটোৰ নাম হৈছে ক্লিয়াৰ কনসেপ্ট দীপাংকৰ। যদি শিকাৰ ইচ্ছা আছে আৰু যদিহে ফিজিক্সৰ প্ৰতি আগ্ৰহ আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।